মৰাণ জাতীয় সংগঠনসমূহৰ ভিতৰত অন্যতম সংগঠন মৰাণ জাতীয় মহিলা পৰিষদে বিগত বৰ্ষসমূহত শিক্ষা সংস্কৃতিকে ধৰি বিভিন্ন দিশত গুৰুত্বপূৰ্ণ কাম কৰি আহিছে। সংগঠনটোৰ কেন্দ্ৰীয় সমিতি বিষয়ববীয়াৰ উপস্থিতিত আজি ডিৰাকত এখন সক্ৰিয় কমিটি গঠন কৰা হয়। নতুন কমিটি উপদেষ্টা পদত নিৰ্বাচন কৰা হয় পঞ্চমী, নিয়োগ আৰু টুখিতা ডেকা মৰাণক। সভানেত্ৰী টুলুমণি ফুকন মৰাণ, উপসভানেত্ৰী মঞ্জু মৰাণ, হেমলতা মৰাণ, সোণমণি মৰাণ, সম্পাদিকা অৰুণজ্যোতি মৰাণ, সহ সম্পাদিকা নিজৰা মৰাণ, পাপুৰি মৰাণ। প্ৰচাৰ আৰু যোগাযোগ বিভাগত গুণৱতী দহুটীয়া, তৰুলতা মৰাণকে লৈ উক্ত কমিটিখন গঠন কৰা হয়। সমাজক দিনক দিনে বাঢ়ি অহা মাদক দ্ৰব্য, নিচাজাতীয় দ্ৰব্যসমূহ সমাজৰ পৰা আঁতৰাই এখন নিকা সমাজ গঢ়ি তুলিবলৈ আগন্তুক দিনত চেষ্টা কৰিব মৰাণ মহিলা পৰিষদে। উক্ত সভাত উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ নেত্ৰী দীপা মৰাণ আৰু হেমা মৰাণ, সৌদ মৰাণ ছাত্ৰ সন্থা ডিৰাক আঞ্চলিক সমিতি সভাপতি সৌবিক মৰাণ, সমাজসেৱক গোবিন্দ মৰাণ, মৰাণ সভা ডিৰাক আঞ্চলিক সমিতি প্ৰভাত দহুটীয়া লগতে ডিৰক অঞ্চলৰ বহুকেইটা শাখা মহিলাসকলে সভাত অংশগ্ৰহণ কৰে। মহিলা পৰিষদ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আজি ডিৰাক আঞ্চলিক সমিতি এখন মৰাণ জাতীয় মহিলা পৰিষদ গঠন হ'ল। ইতিমধ্যে আমাৰ গঠন প্ৰক্ৰিয়া শেষ হ'ল। আমি আশা কৰিছোঁ এই মৰাণ জাতীয় মহিলা পৰিষদখনে শক্তিশালী এটা ভূমিকা গ্ৰহণ কৰিব ডিৰাক আঞ্চলিকটোৰ কাৰণে। আজি যিখন সমিতি গঠন হ'ল, এই সমিতিখনৰ সভানেত্ৰী শ্ৰীমতী টুলুমণি মৰাণ ফুকনক লৈ এখন সমিতি গঠন হ'ল আৰু সম্পাদিকা শ্ৰীমতী অৰুণজ্যোতি মৰাণক লৈ এখন 50জনীয়া সমিতি ইতিমধ্যে গঠন কৰি শেষ হ'ল। আমি আশা কৰিছোঁ এই সমিতিখনে এই ডিৰাক অঞ্চলৰ কাৰণে মাত মাতি যাব। ভৱিষ্যতৰ ক্ষেত্ৰত সকলো ক্ষেত্ৰত প্ৰতিগৰাকী মৰাণ মহিলা আগবাঢ়ি আহক, ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, শৈক্ষিক আটাইকেইটা দিশত আগবাঢ়ি আহক। আমি মৰাণ জাতীয় মহিলা পৰিষদে ঐক্যবদ্ধ হৈ আমি জাতিটোৰ কাৰণে মাত মাতি যাম বুলি আজিৰ তাৰিখত আমি পণ লৈছোঁ। গতিকে আমি আশা কৰিম এই ডিৰাক আঞ্চলিক সমিতিখনে ডিৰাক অঞ্চলৰ প্ৰতিটো ক্ষেত্ৰত আগবাঢ়ি যাওক আৰু প্ৰতিগৰাকী মৰাণ মহিলাই একোগৰাকী সৈনিক হিচাপে কাম কৰক জাতিটোৰ কাৰণে। আমি কেন্দ্ৰীয় সমিতি এইটো আশা কৰিছোঁ আৰু আমি ভৱিষ্যতে আমি ঐক্যবদ্ধ হৈ কাম কৰি যাম বুলি আমি আশা কৰিছোঁ। কাকপথাৰৰ পৰা লুনামণি দহুটীয়াৰ ৰিপৰ্ট, দ্য তিনিচুকীয়া টাইমছ।